গুড ইভিনিং সকলোকে। বহুত দিন ভিডিঅ' দিব পৰা নাছিলোঁ বিশেষ এটা কাৰণত। তো মোৰ লগৰবিলাকে প্ৰায় গমেই পাইছে, যিবিলাকে গম পোৱা নাই তো আজি মই কৈ দিম মানে ঘটনাটো কি হৈ আছিল। চ' কিয় ভিডিঅ' দিয়া নাছিলোঁ, চ' সকলো কৈ আছোঁ ভিডিঅ'টো শেষলৈকে চাব। ভিডিঅ'টো অলপ গুৰুত্বপূৰ্ণ হ'ব আপোনালোকৰ কাৰণেও, তো চালে হ'ল। তো প্ৰথমতে কৈ লওঁ, এই ভিডিঅ'টো দিয়াৰ উদ্দেশ্যটো হৈছে মোৰ বন্ধুৰ স্মৃতিত মই ভিডিঅ'টো মানে সংগ্ৰহ কৰি ৰাখিম মোৰ ইউটিউব চেনেলত, যিহেতু তাৰো এটা নিজা ইউটিউব চেনেল আছিল। তো সেইকাৰণে মই ভিডিঅ'টো আৰু তাৰ যি অন্তিম দিনৰ ভিডিঅ'বিলাক ইয়াতে মই সাঁচি ৰাখিবলৈ চেষ্টা কৰিছোঁ। আৰু এটা কথা কওঁ, আপোনালোকে যেতিয়াই বাইক চলাব তেতিয়াহ'লে হেলমেটটো আপোনালোকে পৰিধান কৰক। হেলমেট পৰিধান কৰক, ময়ো পৰিধান কৰিম, সকলোকে কৈছোঁ হেলমেটটো পৰিধান কৰাব। যদি আজি মোৰ লগজনে হেলমেটটো পৰিধান কৰিলে হয় তো তাৰ যথেষ্ট মানে সি ভালে থাকিল হয় মই ভাবোঁ। তো আপোনাকো কৈছোঁ, সকলোকে কৈছোঁ, তো হেলমেটটো পৰিধান কৰক আৰু হেলমেট পৰিধান কৰিয়ে গাড়ী চলাওক। ধন্যবাদ। তো যোৱা বুধবাৰৰ ঘটনা, সন্ধিয়া ৰাতি প্ৰায় 11টামান বাজিছিল। চ' মোৰ বন্ধু দীপাংকৰ ডেকা ডিপু, আপোনালোকে হয়তো প্ৰায় চিনি পায়, মোৰ লগৰবিলাকে চিনি পায়। চ' সি নতুনকৈ ইউটিউবত মানে ভৰি দিছিলেহে, এটা ভিডিঅ' সি ব্লগিং ভিডিঅ' বনাইছিলে। আপুনিও পাৰিব নামৰ এটা ইউটিউব চেনেল খুলিছিলে সি, বেছি দিন হোৱা নাই, এমাহ হৈছিলে ভিডিঅ' দিয়া আৰম্ভ কৰিছিলে। চ' সেই মানে আপোনাৰ কিবা এটা অনুষ্ঠান এটা উপভোগ কৰি ঘৰলৈ আহি থকা অৱস্থাত নিজা বাইকৰ লগতে মানে কাকো খুন্দিয়াও নাই, মানে নিজে এক্সিডেণ্ট হৈ পৰি পেলাই। চ' বেয়াকৈ আঘাতপ্ৰাপ্ত হয় সি। ইমান ইনজুৰ হোৱা নাছিলে, তো বেহুচ হৈ পৰি গৈছিলে। তো ততাতৈয়াকৈ মানে মেডিকেললৈ নিয়া হ'ল। তো মেডিকেল নিয়াৰ পিছত আপোনাৰ পৰহি সন্ধিয়া প্ৰায় 9টামান বজাত তাৰ মৃত্যু হয়। চ' বহুত বেয়া লাগিছে, মানে দিন ৰাতি প্ৰায় একেলগে আছিলোঁ, সদায় লগ পাইছিলোঁ বিভিন্ন সাংগঠনিক কাম কাজত বা কিবা অনুষ্ঠানত। সি আমাৰ লগত আছিলে সদায়, সাহসী ল'ৰা আছিল যথেষ্ট, সকলোকে সি মৰম কৰিছিলে। তো গানো গাইছিল সি মাজে সময়ে, সংগীতত তাৰ বহুত ৰাপ আছিলে, লগতে নৃত্য অভিনয় কৰি সি বহুত ভাল পাইছিলে। সাহসী ল'ৰা আছিল, তাৰ জাতীয়তাবাদী ভাৱটো বহুতেই আছিল। সাংগঠনিক এইবিলাকত বা নিজৰ জাতিক লৈ বা তেনেকুৱা অনুষ্ঠানক লৈ, সমাজখনক লৈ সি যথেষ্ট ভাবিছিল। আমাৰ আগত মানে প্ৰকাশ কৰিছিল কিছুমান সমাজৰ কথা তেনেকুৱা। তো ভাল গানো গাইছিল। তাৰ কেইটামান গান আৰু মোৰ ভিডিঅ' আছে মোৰ তাতে, মানে একেলগে মাজে মাজে গান চান গাইছিলোঁ দুজনেও, মানে ঘৰতে আৰু এনেই সি গাইছিলে, আমি শুনি আছিলোঁ। চ' তাৰ কেইটামান ভিডিঅ' আছে, মই ইয়াতে দি দিম, আপোনালোকে হয়তো চিনি পাব ল'ৰাজনক নিশ্চয়। তো সেইটোৱে বহুত বেয়া লাগি আছে, মানে নিজৰ একেলগে থকা, ওচৰতে থকা বা দিন ৰাতি যাৰ লগত মানে একেলগে ফুৰিছিলোঁ, একেলগে সাংগঠনিক কাম কাজ কৰিছিলোঁ, অনুষ্ঠানত লগ পাইছিলোঁ। তো তেনেকুৱা এজন বন্ধু মানে নোহোৱাৰ ফলত মানে নিজকে বহুত বেয়া লাগি আছে। তো তাৰ কেইটামান মই ভিডিঅ' দি দিছোঁ, আপোনালোকে চাওক। ধন্যবাদ। मांगे फकीर दुआएं अल्लाह, बोले दी सूरत सागा बंदा आवारा दिल मेरा दिल तुझको ही ढूंढता रहता है। आवारा आवारा मेरा दिल तुझको ही ढूंढता रहता है। मांगे फकीर दुआएं
दी सूरत चागा बंदा बेचारा दिल मेरा, मेरा दिल तुझको ही ढूंढता रहता है। आवारा आवारा मेरा दिल तुझको ही ढूंढता रहता है।